মানস চেণ্টাৰৰ নতুন ভিডিঅ' এটালৈ সকলোকে স্বাগতম জনাইছো 2021 বৰ্ষৰ আৰম্ভণিতে ৰাজ্যৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এটা ভাল খবৰ আছে অসম চৰকাৰে নিবনুৱা যুৱক যুৱতীসকলৰ বাবে আগবঢ়াইছে সম্পূৰ্ণ বিনামূলীয়াকৈ 25000 টকা তো এই পইচা আপুনি পাব নে নাপাব এই পইচা পাবৰ বাবে ক'ত কেনেকৈ আবেদন কৰিব লাগিব গুটেখিনি প্ৰক্ৰিয়া জানিবলৈ ভিডিঅ'টো শেষলৈ চাই থাকিব ৰাজ্যৰ যিসকল শিক্ষিত নিবনুৱা যুৱক যুৱতীয়ে কোনো ধৰণৰ কৰ্মসংস্থাপন লাভ কৰিবলৈ সক্ষম হোৱা নাই তেওঁলোকক আত্মনিৰ্ভৰশীল হোৱাৰ এক সুযোগ প্ৰদান কৰিবলৈ ৰাজ্য চৰকাৰৰ ফালৰ পৰা সম্পূৰ্ণ বিনামূলীয়াকৈ 25000 টকা দিয়াৰ কথা ঘোষণা কৰিছে ইয়াৰ পূৰ্বে ৰাজ্যৰ যিসকল ওবিসি কেটেগৰীৰ শিক্ষিত নিবনুৱা যুৱক যুৱতী আছিল তেওঁলোকক ৰাজ্য চৰকাৰৰ ফালৰ পৰা 50000 টকা দিয়াৰ কথা ঘোষণা কৰিছিল আৰু তাৰ বাবে ইতিমধ্যে যে আবেদনৰ প্ৰক্ৰিয়া হেয়া সম্পূৰ্ণ হৈ গৈছে আৰু এতিয়া নতুনকৈ যিসকল শিডিউল কাষ্ট এসসি কেটেগৰীৰ শিক্ষিত নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকৰ বাবে 25000 টকা দিয়াৰ কথা ঘোষণা কৰিছে আৰু তাৰ আবেদনৰ প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে তো এই 25000 টকা পাবৰ বাবে আবেদন কোট আৰু কেনেকৈ কৰিব লাগিব সেই বিষয়ে মই জনাই আছো কিন্তু তাৰ পূৰ্বে এই 25000 টকা পোৱাৰ যিখিনি ক্ৰাইটেৰিয়া সেই ক্ৰাইটেৰিয়াখিনি মই জনাই লৈছো এই স্কিমৰ 25000 টকা লাভ কৰিবৰ বাবে আবেদনকাৰী এসসি কেটেগৰীৰ হ'ব লাগিব শিডিউল কাষ্টৰ অন্তৰ্ভুক্ত নিবনুৱা যুৱক যুৱতীসকলে এই আঁচনিৰ অধীনত পইচা পাবলৈ সক্ষম হ'ব দ্বিতীয়তে আবেদনকাৰীৰ বয়স 25 পৰা 45 ৰ ভিতৰত হ'ব লাগিব তৃতীয়তে যিসকলে আবেদন কৰিব তেওঁলোকৰ ঘৰুৱা যি আয় সেয়া 2 লাখ টকাৰ কম হ'ব লাগিব 4 নম্বৰ পইণ্টত কৈছে যে এই আঁচনিত 15% আবেদনকাৰীক প্ৰিফাৰেন্স দিয়া হ'ব যিসকলে অসমৰ বাহিৰত কাম এৰি কোভিড সিচুৱেচনৰ বাবে অসমলৈ উভতি আহিব নেক্সট 5 নম্বৰ পইণ্টত কৈছে যে যিসকল নিবনুৱা যুৱক যুৱতী বিপিএলৰ অন্তৰ্ভুক্ত হয় তেওঁলোকেও প্ৰিফাৰেন্স পাব নেক্সট 6 নম্বৰ পইণ্টত কৈছে সেমি গভৰ্ণমেণ্ট পিএছইউ নাইবা ষ্টুডেণ্ট সেমি গভৰ্ণমেণ্ট হিচাপে কাম কৰি থকা নাইবা যিসকল ষ্টুডেণ্ট তেওঁলোকে এই আঁচনিৰ অধীনত সুবিধা লাভ নকৰিব 7 নম্বৰ পইণ্টত কৈছে এই আঁচনিত আবেদন কৰা যিসকল নিবনুৱা যুৱক যুৱতী তেওঁলোকে যোৱা 3 বছৰত কোনো ধৰণৰ চৰকাৰী সা সুবিধা পোৱা হ'ব নালাগিব তো এই স্কিমত এপ্লাই কৰিবৰ বাবে আবেদন পত্ৰখন কেনেকৈ ফিল আপ কৰিব লাগে হেতু মই আপোনালোকক দেখুৱাই দিম তাৰ আগতে ডকুমেন্টছ কি প্ৰয়োজন হ'ব হেতু চাই লওক প্ৰথমতে প্ৰয়োজন হ'ব আপোনাৰ এসসি সাৰ্টিফিকেট তাৰ পিছতে প্ৰয়োজন হ'ব এখন এফিডেভিট যে আপুনি আনএমপ্লয়েড তাৰ কাৰণে নোটাৰী পৰা এখন এফিডেভিট উলিয়াই ল'ব লাগিব যদিহে আপোনালোকে এই এফিডেভিটখনৰ স্যাম্পল চাব বিচাৰে তেন্তে মোক ইনষ্টাগ্ৰামত যোগাযোগ কৰিব পাৰে তাত মই দেখুৱাই দিম নেক্সট আপোনাৰ লাগিব ইনকাম সাৰ্টিফিকেট ঘৰুৱা ইনকাম যে 2 লাখ টকাৰ কম তাৰ এখন সাৰ্টিফিকেট লাগিব নেক্সট বিপিএল কাৰ্ড যদিহে আছে তেতিয়া হলে বিপিএল কাৰ্ড দিব লাগিব নেক্সট এই আঁচনিত এপ্লাই কৰিবৰ বাবে মিনিমাম কোৱালিফিকেশন গ্ৰেজুৱেচন পাস হ'ব লাগিব ডিগ্ৰী পাস হ'ব লাগিব তো গ্ৰেজুৱেচন পাস কৰা সাৰ্টিফিকেটখন দিব লাগিব তাৰ পিছতে এজ প্ৰুফ যেহেতু 25 পৰা 45 ৰ ভিতৰৰ নিবনুৱা যুৱক যুৱতীসকলে এপ্লাই কৰিব পাৰিব তেওঁলোকে এজ প্ৰুফ হিচাপে মেট্ৰিকত এডমিট কাৰ্ডখন দিব লাগিব তাৰ পিছতে পাসপোৰ্ট সাইজ ফটোগ্ৰাফ প্ৰয়োজন হ'ব তাৰ পিছতে বেংক পাসবুক দিব লাগিব ফটোকপি অফ বেংক পাসবুক আপোনালোকে প্ৰয়োজন হ'ব তাৰ পিছতে এখন প্ৰুফ অফ আইডেন্টিটি ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড পেন কাৰ্ড যিকোনো এখন প্ৰুফ অফ আইডেন্টিটি দৰকাৰ হ'ব তাৰ পিছতে ব্ৰিফ প্ৰপ'জেল তো এই 25000 টকাটো আপোনালোকে কি কামত ব্যৱহাৰ কৰিব তাৰ এটা ব্ৰিফ প্ৰপ'জেল দিব লাগিব তো এই প্ৰপ'জেলটো কেনেকৈ লিখিব লাগে যদিহে আপোনালোকে নাজানে তেন্তে মোক ইনষ্টাগ্ৰামত যোগাযোগ কৰক তাত মই আপোনালোকক দেখুৱাই দিম তো এইখিনি হৈছে ডকুমেন্টছ এই ডকুমেন্টছখিনি আপোনালোকে যিখন আবেদন পত্ৰ সেই আবেদন পত্ৰৰ লগত দিব লাগিব এতিয়া আবেদন পত্ৰখন কেনেকুৱা আৰু এই আবেদন পত্ৰখন কেনেকৈ ফিল আপ কৰিব লাগিব হেতু চাই লওক তো এইখন হৈছে আবেদন পত্ৰখন এই আবেদন পত্ৰখন ফিল আপ কৰি ইয়াৰ লগত যিখিনি ডকুমেন্টছ প্ৰয়োজন হ'ল সেই ডকুমেন্টছৰ ফটোকপি দি পঠিয়াই দিব লাগিব কলৈ পঠিয়াব লাগিব আপোনালোকক মই কৈ আছো তাৰ আগতে এই ফৰ্মখনত কি আছে এটো চাই লওক এই ফৰ্মখন ইমান বেছি টান নহয় কাৰণ ইয়াত প্ৰথমতে আপোনালোকৰ যিখিনি পাৰ্সোনেল ডিটেইলছ আছে পাৰ্সোনেল ডিটেইলছ খিনি দিব লাগিব ইয়াতে ফটো এখন দিব লাগিব লগাই তাৰ পিছতে প্ৰুফ অফ আইডেন্টিটি ভোটাৰ কাৰ্ড পেন কাৰ্ড আধাৰ কাৰ্ড জি আছে সেইখন দিলে হ'ব তাৰ পিছতে নেম অফ প্ৰপ'জেল আপোনালোকে কি কামত এই পইচাটো ব্যৱহাৰ কৰিব তাৰ এটা প্ৰপ'জেল দিব লাগিব প্ৰপ'জেল হন কেনেকৈ লিখিব লাগে ইনষ্টাগ্ৰামত যোগাযোগ কৰক তাত মই দেখুৱাই দিম তাৰ পিছতে বেংক একাউণ্ট নাম্বাৰ দিব বেংক একাউণ্টৰ ডিটেইলছ খিনি ইয়াতে এন্ট্ৰি কৰাব লাগিব তাৰ পিছতে ডু ইউ হেভ এনি এক্সপেৰিয়েন্স অফ ওয়াৰ্কিং আউটসাইড দ্য ষ্টেট অসমৰ বাহিৰত কাম কৰাৰ যদি এক্সপেৰিয়েন্স আছে তেন্তে সেই কথাখিনি উল্লেখ কৰিব আৰু তাৰ এটা প্ৰুফ দিব লাগিব যদি অসমৰ বাহিৰত কাম কৰিছিল তেন্তে প্ৰিফাৰেন্স পাব তাৰ পিছতে হায়াৰ এডুকেশ্যন কিমান হায়াৰ এডুকেশ্যন আছে আপোনালোকে হেতু ইয়াতে উল্লেখ কৰিব লাগিব এটা কথা মনত ৰাখিব যে মিনিমাম
গ্ৰেজুৱেট হ'ব লাগিব নহ'লে এই আঁচনিৰ সুবিধা লাভ নকৰিব তাৰ পিছতে এজ আপোনাৰ বয়সটো উল্লেখ কৰিব তো এইখিনি কৰি ইয়াতে সিগনেচাৰ কৰি দিলে আপোনাৰ যিখন এপ্লিকেশন এই এপ্লিকেশনখনৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ'ব এই এপ্লিকেশনখন মই ডেসক্ৰিপচনত দি দিছো তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব এটা গুৰুত্বপূৰ্ণ কথাটো হ'ল আপোনালোকে যিখিনি ডকুমেন্টছ এই এপ্লিকেশনখনৰ লগত সাবমিট কৰিব সেই গুটেখিনি সেলফ সাইন হ'ব লাগিব কোনো ধৰণৰ হেইকন গেজেটেড অফিচাৰৰ পৰা এটেস্টেড কৰি লোৱাৰ প্ৰয়োজন নাই সেলফ সাইন কৰি দিলে হৈ যাব তো ফৰ্মখন সম্পূৰ্ণৰূপে ফিল আপ কৰাৰ পিছত ইয়াৰ লগত প্ৰয়োজন হোৱা যিখিনি ডকুমেন্টছ তাৰ ফটোকপিৰ সৈতে জমা কৰিব লাগিব তো জমা কৰিবলৈ কোড যাব আপোনালোকে ওচৰতে থকা যেটো সাব ডিভিজনেল ওয়েলফেয়ার অফিস তাত গৈ জমা কৰি আহিব পাৰে সাব ডিভিজনেল ওয়েলফেয়ার অফিসত গৈ এই এপ্লিকেশনখন জমা কৰি আহিব পাৰে নাইবা গুৱাহাটীত থকা ডাইৰেক্টৰ অফিসতো শিডিউল কাষ্টৰ যেটো ডাইৰেক্টৰ অফিস তাত গৈও জমা কৰিব পাৰিব যদি আপোনালোকে নিজে যোৱাত অসুবিধা পাইছে তেন্তে পোষ্টেলৰ জৰিয়তেও পঠাই দিব পাৰে তো পোষ্টেলৰ জৰিয়তে পঠাবলৈ ঠিকনাটো হৈছে ডাইৰেক্টৰ ওয়েলফেয়ার অফ শিডিউল কাষ্ট আসাম ব্লক 2 হাউস ফিট কমপ্লেক্স বৈশিষ্ট্য ৰোড গুৱাহাটী পিন নম্বৰটো হৈছে 781006 তো এই ঠিকনাটোত আপোনালোকে এপ্লিকেশনখন পঠিয়াই দিব পাৰে তো এপ্লিকেশন দাখিল কৰাৰ অন্তিমটো তাৰিখ হৈছে 18 জানুৱাৰী 2021 18 জানুৱাৰী 2021 ৰ আগত এই এপ্লিকেশনখন আপোনালোকে সাবমিট কৰক নিশ্চিতভাৱে এই আঁচনিৰ অধীনত পাব লগা 25000 টকা লাভ কৰিবলৈ সক্ষম হ'ব যদিহে কিবা কনফিউজন আছে তেন্তে কমেন্টত খুদিব পাৰে আৰু যদিহে ভিডিওটো ভাল পালে তেন্তে লাইক কৰক আৰু আহিবলগীয়া এনেকুৱা ধৰণৰ নতুন ভিডিওবোৰৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব